ভিডিঅ'টো দেৰি নকৰি আমি আগবাঢ়ো গাঁৱৰ পিনে। এতিয়া মই যাব ওলাইছোঁ। আমাৰ এয়া ৰাস্তাত সৰু সৰু শিলগুটি, তো খোজকাঢ়ি যাই আছোঁ। এইটো সুন্দৰ টাৰ্ণিং। চ' ভিডিঅ'টো অলপ পষ্টপিন নকৰিব। এইবিলাক ঘৰ এইবিলাক কি সুন্দৰ পৰিৱেশ চাই লওক। ধুনীয়া গছ গছনি, সুন্দৰ গাঁও হয়, ধুনীয়া শান্তিময় পৰিৱেশ। তো মই যাই আছোঁ, চাই আছোঁ, পোৱা নাই মন্দিৰ, পাওঁ আৰু অলপ পিছত। কি সুন্দৰ গাঁও। তো এতিয়া মই ভিডিঅ'টো ডাইৰেক্ট মন্দিৰ পোৱাৰ পিছত এগেইন ষ্টাৰ্ট কৰিম। এতিয়া ষ্টপ কৰি ৰাখিছোঁ। তো পাম আৰু বেছি দূৰ নাই। এই দেখিছেনে টিং পাতখন জ্বলাইছে, তাৰ সন্মুখতে আছে মন্দিৰটো। তো এইখিনি অলপ ৰাস্তাটো বেয়া হৈ আছে, বৰষুণ পৰি থকা পাই ঠিক কৰিব পৰা নাই। লাহে লাহে হৈ যাব, ঠিক হৈ যাব, টেনশ্যন নাই। হেল্ল' ভিউৱাৰ্ছ, এয়া চাওক টুকুৰাগুচি গাঁৱৰ মন্দিৰৰ গেটখন। এয়া চাওক, গেটত কৃষ্ণৰ মূৰ্তি আৰু এই গোপিনীসকল এনেকৈ অংকন কৰা হৈছে। এয়া চাওক, এয়া চাওক ৰাধা কৃষ্ণ কৃষ্ণ। ৰাধা কৃষ্ণ। ইয়াত বন্তি জ্বলোৱা হয় সন্ধিয়া সন্ধিয়া। এয়া চাওক, মন্দিৰৰ ওচৰত আছে আমাৰ ক্লাব ঘৰটো। এয়া চাওক, আমাৰ মহামানৱ সংঘৰ পাবজি খেলাত ব্যস্ত। এয়া চাওক, মন্দিৰৰ ওচৰৰ ষ্টক ৰুম, ভঁৰাল ঘৰ। আহক এতিয়া আমাৰ মন্দিৰৰ পিনে। এইটো হৈছে আমাৰ মন্দিৰ, মাউৰা গোহাঁই মন্দিৰ। এয়া চাওক, এয়া মন্দিৰৰ মাজভাগ। এতিয়া আমি মন্দিৰৰ পিছফালটো দেখাই আছোঁ। এয়া মন্দিৰৰ পিছফাল। এইডাল হ'ল ভমৰা গছ, বহুত পুৰণা ভমৰা গছ, একেলগে দুডাল আছে। এইডালৰ এটা ৰহস্য আছে, এইডালৰ ফল লাগে, এইডালৰ ফল নালাগে। বহুত পুৰণা গছ, আমাৰ ককা আইতাৰ দিনৰে এই গছবোৰ। এয়া চাওক, এইকেইডালৰ বয়স কিজানি 100 বছৰৰো ওপৰ হ'ব। আমি গমেই নাপাওঁ কেতিয়া ৰুইছিল ইয়াত। এয়া চাওক এডাল আৰু।
এইডাল হ'ল ইয়াত ফল নালাগে, ফুলটো লাগে, কিন্তু ফুলটো লগাৰ পিছত ফলটো ইয়াত নাথাকে, এইডালৰ ফলটো থাকি যায়। ইয়াৰ গেটখনৰ পিছফালটো ইয়াৰ স্কুল ঘৰ, এইটোতে ল'ৰা ছোৱালীবিলাকে পঢ়ে, আমাৰ ঘৰৰ ল'ৰা ছোৱালীবিলাক ইয়াতে পঢ়ে। এইটো স্কুলটো বহুত পুৰণা স্কুল, সেইটো নতুনকৈ বনোৱা হৈছে, সেইটো ৰুম, এইটো টিচাৰ ৰুম, এইটো এইকেইটাত ষ্টুডেণ্টকেইটাক পঢ়ায়। এইটো হ'ল 739 2 নং টুকুৰাগুছি প্ৰাথমিক বিদ্যালয়। বৰ্তমান স্কুল খোলা নাই, লকডাউনৰ কাৰণে স্কুলটো বন্ধ ৰখা হৈছে। এয়া চাওক স্কুলৰ পিছফালটো, ষ্টুডেণ্ট নথকাৰ কাৰণে ইয়াত বহুত জংঘল হৈ গৈছে। এয়া কিটচেনটো চাওক, এয়া কিটচেন, ইয়াত ষ্টুডেণ্টবিলাকক ভাত ৰন্ধা হয়। ইয়াত জংঘল হৈ গৈছে, এইবিলাক বনবোৰ দীঘল দীঘল হৈ গৈছে। এয়া নতুনকৈ আমাৰ ইয়াত নাৰিকল ৰোৱা হৈছে, নাৰিকলো বহুত লাগিছে ইয়াত। আমাৰ হোমনাম বা কিবা উৎসৱ পাৰ্বণ হ'লে ইয়াত নাৰিকলবোৰ ব্যৱহাৰ কৰা হয়। ইয়াত চব বৰ্তমান নাৰিকলবোৰ পাৰিছে, ভালকৈ জুম কৰি দেখাইছোঁ। এয়া চাওক নাৰিকল দুটা মাত্ৰ আছে ইয়াত নাৰিকল, বাকীবোৰ চব পাৰি থৈ দিছে। এইটো আমাৰ কাষতে আছে শিৱ মন্দিৰ। এয়া আমাৰ মন্দিৰৰ চৌপাশটো একেবাৰে ভালকৈ দেখাই দিছোঁ। এয়া আমাৰ মহামানৱ সংঘ, টুকুৰাগুছিৰ মহামানৱ সংঘ। ভালকৈ চৌপাশটো দেখাই দিছোঁ টুকুৰাগুছি গাঁৱৰ মন্দিৰৰ। এয়া চাওক,
আজিলৈ ইমানে এইখিনিতে আমি আমাৰ ব্লগটো সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু প্ৰেছ বাটনটো অন কৰি ৰাখিব আমাৰ মুৰ্গীটো চাই কেনে পালে কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব